আজিকালি সব অকল এটা বস্তু চলি আছে পপুলাৰিটি মানুহক পপুলাৰিটি লাগে মই যিমানে যি নহওক এতিয়া পপুলাৰ নহওঁ আশা নকৰোঁ কিন্তু আজিকালি মানুহক এটা বস্তু লাগে সেইটো হৈছে পপুলাৰিটি লাগিলে যি কৰি নহওক এতিয়া এইকে চাই লওঁ তো নমস্কাৰ বন্ধুসকল কি খবৰ পুনৰ স্বাগতম তোমালোকক অন্য এটা ভিডিঅ'লৈ আৰু তোমালোকে চাই আছা লাফিং মানস তো ব'লা আজি তোমাৰ বনৰ পক্ষী আৰু বহুত আছে দেখুৱাই যাম মাথো চাই থাকা कह दिया ना फकोफ लोग क्या कहेंगे देंगे भाड़ में जाए আজিকালি বহুতৰে এক্সামে হওক খ্ৰীষ্টমাছ হওক বিহু হওক যি নহওক কিয় ডিঙি যেতিয়ালৈকে এটপি নপৰে তেতিয়ালৈকে একো নহয় এই গিলাচ এটা চলিব পানী খোৱা গিলাচ দেই একদম পানী খোৱা গিলাচ বাৰু সিহঁতৰ যিয়েই নহওক লাগিলে যি ফেষ্টিভেল নহওক কিয় সিহঁতক লাগে এটপিটা ডিঙিত পৰিব নাচ আৰম্ভ এই দুদিন চাবলৈ বাকী আছিল আৰু হে ভগৱান উঠাই লোৱা মোক যিটো বয়সত আমি এতিয়া চুপাৰী এখন খাওঁ ন আমাৰ গাত ফাটি থাকে যে কেনেবাকৈ ঘৰত গম পাই গ'লে মোৰ ফালি পেলাব আৰু এইটো বয়সত মাইনাহঁতে মাল খাই নৃত্য দি আছে অসমৰ নাৰী বহুত আগবাঢ়িছে এই ভিডিঅ'টো চাই এনেকুৱা লাগিছে যে নুৰা ফাটিক এই কপি কৰা নাই নুৰা ফাটিয়ে এই কপি কৰিছে বহুত ধুনীয়া টেলেণ্ট আছে তোমাৰ শিকাই দিলোঁ আৰু এই যদি আমাৰ তেনেকৈ ৰিলেশ্যন হ'লহেঁতেন ন অসমছে কৈছোঁ উল্টাই বল্টাই বমি কৰাহেঁতেন মই এই বনৰ পক্ষীজনীৰ কথা বেছি ক'বলৈ নাযাওঁ কাৰণ 15 ছেকেণ্ডৰ ৰিলছত আহি এগাল হাঁহি দিয়ে কমচে কম 15 ছেকেণ্ডত তাই 20 কেজিমান গু হাঁহি থৈ যায় আৰু ভুল বশতঃ জন্ম হোৱা মানুহৰ কথা মই চৰ্চা নকৰোঁ সঁচা কথা ক'ব গ'লে মই তোমাৰ পিছফালে একো নাই যদি অলপমান যদি দেখুৱাওঁ মন চলে আগফালে দেখুৱাব পৰা মই চাবলৈ ইচ্ছুক নহয় কেলা একো ফিল্ডছে নাই হেৰিবা ইয়াতকৈ আমাৰ চানাই ভাল আছিলে समझ रहे हो ना আৰু এটা কথা ক'বলৈ গ'লে এই ভিডিঅ' চাই না মই একো ফিল নাই কাৰণ এই না ল'ৰা পৰে না ছোৱালী পৰে মই নিজে গম নাপায় কি হয় আৰু এই ভিডিঅ' মোক চালে এনেকুৱা লাগে যে বমি কৰি দিম মইতো মুখত এইবোৰ লগত মই এটা কথা ভাবি আছিলোঁ যে এঘণ্টাৰ পিৰিয়ডটো মোৰ কেতিয়া হ'ব যেতিয়া শেষ হ'ব মই কেতিয়া ঘৰ যাব পাৰিম কেতিয়া শেষ হ'ব মই কেতিয়া বাথৰুম যাব পাৰিম আৰু এইটো বয়সতেই আমি কেলা এতিয়াও চিন্তা আছোঁ ভাল অসমছে যদি এই নিচিনা লখিমী বোৱাৰী মই পাব লগা হয় ন দিঠকটো বাদেই দিলোঁ যদি মই সপোনতো দেখি মই সপোন দেখা পাত যদি মই সপোন কি মই কাৰোবাৰ ৰিলেশ্যন নাযাওঁ মই ছিংগুল থাকি মই ব্ৰহ্মচাৰী হৈ যাম কিন্তু মই কেতিয়াও ৰিলেশ্যন নাযাওঁ হাই গাইজ মই আজি আছোঁ বিদায় আৰু ইহঁতৰ লগত লাগি থাকিলে মোৰ নহ'ব ঐ ৰিকৰ তই চাহকাপ বনাওঁ ত' আজি আছোঁ বাই আৰু চাই মোৰ ইনষ্টাগ্ৰাম লিংক পাই দিব নিজৰ অলপ ইনষ্টাগ্ৰামটো প্ৰমোট কৰিব লাগে যদি তোমালোকে ভাল লাগিলে ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰা তোমালোকে লাইক নকৰা কমেণ্ট নকৰা এনেকৈ মই কেনেকৈ উন্নতি আগবঢ়াম কৰা দুষ্টান কৰা দোস্ত कह दिया ना फकोफ लोग क्या कहेंगे देंगे भाड़ में जाए